কি হলে নো সিগন্যাল নো সিগন্যাল ঐ ৰচনা টিভিতে একো অহা নাই যে কি হ'ল তই কিবা কলি নেকি টিভিটো আরে মই কি জানো টিভির রিচার্জ কে গবা পারে রিচার্জ ভরে লবা লাগে হট তই কলে হ'ব নেকি মই কালিহে নিউজ চাবৰ কাৰণে ৰিচাৰ্জ ভৰাইছো তই কলে হ'ব নেকি নালাগি তই আজিকালি টিভি চিবি এ নালুয়ে তোর টিভি আজি পারা বরজি টিভিটা একদম साला हराम जाते मुके दम दे बायपा को बे साला ঘরখানো শান্তি নাই আরে টিভিটো বেয়া আছে আগে মুখ ধরে আরে মই কিবা করবে টিভিটো বেয়া কৰিম আৰু আপোনালোকে কি ভাবে টিভিটো মই বেয়া করছো টিভিটো ময়ে বেয়া করছো কাৰণটো আপোনালোকক জনাই আছো আহক সম্পূৰ্ণ ভিডিঅ'টো চাওক এতিয়া কাৰণটো হ'ল আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব আৰু 2 দিনমান পাছত হাই সেকেন্ডাৰীৰ ৰিজাল্ট দিব আৰু যিগিলাখান ৰিজাল্ট আহিব টিভিত যাম বা খালি নিউজত খালি আনিব অমুক খেলা আল্লাৰ পুতকে ইমান ডিভিজন পাইছে অমুক ৰিক্সা আল্লাৰ পুতকে ইমান ডিষ্টিংশ্যন কৰিছে মুঠৰ ওপৰত জিতে নেকি ভাল ৰিজাল্ট কৰে সিতে সদায় সৰু ঘৰত আৰু যিবোৰ চকু ঠিকতেহে বাজে আৰু জিতে নেকি ল'ৰা ছোৱালী যদি পাছ কৰিব সেন্দে যাম বা আমাৰ ঘৰত লাইন নাই কাৰণে জোনাকী পৰুৱাৰ পোহৰত আমি পঢ়িছিলোঁ মই ধূপখাতিৰ পোহৰত পঢ়িছিলোঁ আৰু মই বিজুলী ঢেৰেকনি যেতিয়া পোহৰ মাৰে তেনেকুৱাকৈ পঢ়িছিলোঁ মানে মুঠিৰ ওপৰত জিতে নেকি মাৰে সহ্য নহয় সেইকাৰণে মই কাটি থৈ দিছিলোঁ আৰু বা কিছুমান এনেকুৱা আছে মই কিতাপ নথকাৰ কাৰণে মই নিজে কিতাপ লিখিছিলোঁ আৰু সেই কিতাপ সেনেকৈ পঢ়ি মই আজি ষ্টেণ্ড কৰিছোঁ বাহ কি কথা সহ্য হয় না হা খালি বুঢ়াৰ চকু ঠিকছে ৰিজেলহে বাজে কিন্তু অমুকৰ দিয়ে পুতকে অমুকক ক'লে ঠিকলেখান হ'লে নাবাজে কেনে দিন পৰিম সেইকাৰণে কাটি থৈ দিছোঁ চাই থাকা কি